বাহ চাবাহ তোমাৰ বহুত বস্তু মোৰ লগত মিলে অ আই কি মিলে বা মই সৰুৰ পৰা চাহ দোকানী হোৱাহে সপোন দেখিছিলো তাৰপিছত সেইকাৰণে মই বহুত কষ্ট কৰিছিলো কি কষ্ট হ'ল জান প্ৰথমে মই পঢ়া শুনাটোৱে বাদ দি দিছো পঢ়া শুনাই বাদ দি দিলা নহয় পঢ়া শুনা কৰিলে যে আকৌ বেলেগ চৰকাৰী চাকৰি পাই যাম অ আচ্ছা মানে পঢ়া শুনাত ফটাচটো নাছে মোৰ ফটাচ আছে চেনি চাহপাত বিস্কুট তাৰ কাৰণে মই কষ্ট কৰিছো বেলেগৰ ঘৰলৈ গৈ চাহ খাইছো নিজে বনাইছো খাইছো পেলাইছো এতিয়া চোৱা মই চাহ দোকানী হিচাপে এষ্টা 42 তই ৰাকেশ নাই শব্দ বেছি হৈছে লাগা নাই গুৰু ভাল ছাৰ ছাৰে তোৰ পেটটো ঢোলৰ নিচিনা বুলি ক'লে মোৰ পেটটো কি ঢোলটো নিচিনা নেকি কিবা চাওকচোন বাইলুংবাৰ পেটটো কি ঢোলৰ নিচিনা নি এই নহয় দবাৰ নিচিনা এনেকে ডকা হকা দি পইচাটো ৰাখি আকৌ বেয়াও লাগে যাওক ঘূৰাই দি থৈ আহক এই নাই কৃষ্ণ দেই কোনোমতে ওলাইছে কি নাম আছে ঐ মই তোতকৈ ডাঙৰ মইহে নাম সুধিব লাগে মই মোহন নমস্কাৰ নমস্কাৰ এইটো কি উপাধি নহয় উপাধি নহৈছে আপোনাক সন্মান কৰিছে নমস্কাৰ মই মোহন আচ্ছা কি কামত আহিছে মইহে তোক সুধিব লাগে মই তোতকৈ ডাঙৰ কি ডাঙৰকে আছে আপুনি কিমান বয়স হৈছে কিমান সৰুৰ পৰা আপুনি ডাঙৰ হৈছে আমি জন্মৰ পৰাই ডাঙৰ হোৱা ল'ৰা ডাঙৰ কথা ক'বলৈ আহিছে চবৰে মাথাবিলাক চুইমবাম চুবোৱা দিছে হয় অ আমি আছো কি চিন্তাত তেওঁ কৈ আছে কি কথা মই ভাবিছিলো ময়ে বেছি চুবাওঁ ইমুতকেও বেছি চুবাওঁ হয় দাঙি আনো তাৰপিছত গুৰি দাঁতত পেলাই তাকো চিমবাম চুবাম বাহ কথাটোৰ কাৰণে গোটেই দিনটো চুবালে এইটো সৰু কথা নহয় বোপা এইটো ডাঙৰ কথা তেতিয়াহ'লে ফুটাটো বিচাৰি যাওঁ শুনো তই সেইটো ফুটা বিচাৰিবগৈ নালাগে আগতে নিজৰ শব্দকেইটা ফুটা रहा नहीं जाता तड़प ही ऐसी है ना ইমান জোৰে লাগিল ৰবচোন মোক কথা এটা কওক আপুনি ইমান দিন যে নাইকিয়া হৈছিলে আপুনি যে কৰবালৈ গৈছে থানাৰ মানুহে জানে নে নাজানে ট্ৰেইনিঙত গৈছো ছাৰে জানে নহয় বাকীবোৰে জানে নে নাজানে তোমাক মই কিবা এটা খাবলৈ দিবলৈহে কৈছো এতিয়া একো নাই একেবাৰে ভাত খাব এই আছে 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 কি আছে ঐ ফ্ৰিজত আটা মাৰি থোৱা আছে মই ক'ত আছো চাহ বিষ্ণুৰ অনন্ত সজ্জাত আছ হেৰিয়াৰ বাচ্চা থানালৈ নতুনকে পেণ্টি পুন্দা পাজি চাহ এটা আহিছে তেহেঁতে মোক খবৰ এটা দিবলৈ সময় নাপাইছে हम कुत्तों से बात नहीं करते কি কৰিছা আমাৰ ল'ৰা ছোৱালী এলোকে লোকৰ ল'ৰা ছোৱালী ভাল আমাৰ ল'ৰা ছোৱালী এলোকে লোকৰ ল'ৰা ছোৱালী ভাল দিয়ে ফেচ দিন দৈছো থাকে নগেনি বাইদেউ গাল থুলুককে পৰিছে যদি আছাই চাহ এটা হৈছে পিয়াজি এটা যদি আছাই চাহ এটা হৈছে পিয়াজি দুইটা মিলি কেছ লিখে শেষ হৈ যাইছে আহিবলৈ কেকেৰা এক মিনিট মই পিছত কৰি আছো ये सब क्या हो रहा है भाई लोग হিন্দী যে मैंने एक प्रोजेक्ट किया वो लोग बाहर से आया हुआ था उसके लिए अभी क्या हो गया कि आसामीज बोलने में थोड़ा दिक्कत होता है ओ अच्छा क्या हो रहा है क्या एक नया पंजाबी मुंडा आया है मुझे मालूम नहीं क्यों मुझे खबर नहीं मिला ये हमारा दायित्व नहीं है ये सर का दायित्व है सर भूल गया शायद तुमने क्यों खबर नहीं दिया তুমি অনাই বনাই য'ত ত'ত ঘূৰি ফুৰতা হে আমি আকৌ খবৰ দেতা হে তুমকো मजा आया কি হল কেলে अरे सब कसम मर गई क्या হৈছে কি 2 दिन में थाना में नहीं था सब उल्टा पुल्टा कर दिला तुम लोगों को पता चलना चाहिए मैं कितना गुस्सा वाला ऑफिसर हूँ হাবিলদার सर जी इस बार के लिए पावे पड़ी हो रही सर जी माफ कर दीजिए हमको ऐसा दोबारा नहीं होना चाहिए नहीं होगा सर डूना नहीं होगा प्लीज माइंड इट हाँ सर मैं माइंड इट हाँ सर नहीं होगा आपको एक बार क्या हो रहा है बाप को भेज तेरे बस की बात नहीं मैं কৈছো এই দুখন হাতেৰে
Cut the say touch. সে টাচ Say ko. Touch su. Say touch kosu. কাটিছিলো रुको जरा सबर करो बोला धक्का बुक्की नहीं এফালে হা তুমি এইবিলাককে কৰি থাকা আৰু এই গুৱাহাটীখনত ঘূৰিব নোৱাৰিছা ইফালে বাছ এই গুৱাহাটী ছাতিত ঘূৰিব নোৱাৰিছা ইফালে বাছ এই বাইগুণ্ডুচি বানপানী তুতি আহা মাছ বলতা থুলুককে পৰিছিল কি হ'ল কোৱাচোন আজি মোৰ বেয়া দিনত আপুনি মোক দিছে কাইলৈ আপোনাৰ বেয়া দিনত মই আপোনাক দিম চাহ নালাগে না আমি লোকৰ ধাৰ খাই নথওঁৱে চাহ এই থানা গোটেই মুখাকে মই কাপোৰ দি থৈছো আচ্ছা এই কাক কাপোৰ দিছ তই কেতিয়াবা গোটেই দহা পইচা যে আপোনালোকৰ কাপোৰ দি চেচ কৰি গোটেই মাহটো কষ্ট চলিছিলো হয় এইটো পেণ্ডি পুণ্ডা চাই দিছে চাহ ভাল লাগিছে তোক চাৰ্টটোৰে মানুহটো যে ধুনীয়া এতিয়া খাপ খাই পৰিছে চাওঁ চাটটো দিছে পিঁয়াজি চাহে অহা বহাগত পেনে চোলাই একেলগে দিব আপোনাৰ কাৰণে ছোৱালী এজনী চাইছো ছোৱালী চাইছা মোৰ পেহী হয় নেকি বয়স কিমান মান হৈছে নো বয়স বেছি হোৱা নাই জুলাই মানত 50 মান হ'ব 50 মানে 52 50 মই ঘৰত খবৰ দিম মই খবৰটো দিল খবৰ দিম পেহীক মই ফোন কৰোঁ তোৰ মাথাটো আমাক নামাৰিব আমাৰ একো নাই আমি হৈছে নিমখ পানী নিমাখিত প্ৰাণী চাহ কে চাহ আপুনি এইকেইদিন কলে কৈছিল চাহ কি হ'ল আপুনি কলে কৈছিল কি হ'ল মোক কচোন আপুনি ঘৰত নাই এইকেইদিন আমাৰ না ভাত না দালি চাহ খালি পোলাও মাংস এই বৌৰে চেন্সলেছ হৈ আছে এতিয়া বিচনী এখন আনি দে